এই আনন্দময়ী অসম দেশৰ জনসাধাৰণ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ নিশ্চয়কৈ এই সকলো জাতি জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰণতে অসমীয়া সংস্কৃতি এখন বুটা বচা কাপোৰৰ দৰে ৰংচঙীয়া হৈ উঠিছে। এই ৰাজ্যত বহুবিলাক জাতি জনগোষ্ঠী আছে আৰু প্ৰতিটোৱে নিজৰ জীৱনধাৰাৰে চলিত। আহকচোন এইবাৰ আমি বিভিন্ন জনগোষ্ঠীৰ নৃত্য উপভোগ কৰোঁ। বিহু অসমৰ প্ৰতিটো জনগোষ্ঠীক একেখন মঞ্চতে একতাৰ দোলেৰে বান্ধি থৈছে। বিহু সমন্বয়ৰ অসমৰ সমন্বয়ৰ হেতু।